वेलकम टू आवर यूट्यूब चैनल मोर नतुन एटा भिडिओले आपलोকক स्वागतम जनाइछु। तो रातिपुवा मैं सदाय ग्लास कुहुमिया गरम पानीरे दिनটো आरम्भ करूँ। तो पानी खाले देहर कारण एक्चुअली ভাল, रातिपुवा खालेও बहुत ভাল। मैं सदाय ग्लास पानी खै दिनটো आरम्भ करूँ। माले मोले এতিয়া চাহ বনাব লৈছো। তুমি খালা না খামে এতিয়া মাছ বনাবানে বনাম কি বনাবা আজি সৰিয়হৰ মাছৰ জোল বনোৱা মই বনাব লৈছো এতিয়া সৰিয়হৰ মাছৰ জোল সৰিয়হৰ মাছৰ জোলটো বনাবলৈ কি কি বস্তু লাগে আপোনালোকক দেখুৱাম 1 চামুচ লৈছো জিৰা আৰু 1 চামুচ লৈছো গোটা ধনিয়া আৰু 4-5 টুকু কলি মই নহৰু লৈছো আৰু আদা টুকুৰু দুটা জলকীয়া লৈ লৈছো আৰু পিয়াজ এটা লৈ লৈছো আৰু এটা বিলাহী লৈ লৈছো মই বনাম কচ মাছেৰে সৰিয়হ মাছৰ জোলটো প্ৰথমে মই মাছটো হালধি নিমখ সানি লম এতিয়া মই মাছটো ফ্ৰাই কৰি লম তেলত অলপ সৰিয়হ জুকমতে মই অলপ তিয়াই থৈছো পানীত 1 ঘণ্টা ধৰি মাছটো হোৱালৈকে মই সৰিয়হখিনি মিক্সিত পিছি লম এইখিনি এতিয়া মই মিক্সাৰত পিছি দিম মাছখিনি ভাজা এতিয়া হৈ গ'ল কেৰাহীটো গৰম হোৱাৰ পিছত মই তেল অলপ দি দিম তেল গৰম হৈ গ'ল এতিয়া মই দিম 1 চামুচ কালজিৰা আৰু এফাল পিয়াজ কাটি ৰখোৱা দি দিম কেঁচা গোন্ধটো নযোৱালৈকে ভাজি ৰাখিম পিয়াজখিনি ৰঙচুৱা হোৱালৈকে ভাজি থাকিম পিয়াজখিনি ৰঙচুৱা হোৱাৰ পিছত মই কাটি ৰখোৱা বিলাহী দি দিম ইয়াত বিলাহীখিনি ৰঙচুৱা হোৱাৰ পিছত মই 1 চামুচ হালধি দি দিম আৰু অলপ নিমখ দি দিম সোৱাদ মতে পিছি ৰখোৱা সৰিয়হৰ পেষ্টটো মই ইয়াত দি দিম সৰিয়হৰ কেঁচা গোন্ধটো নযোৱালৈকে মই অলপ ভাজি ৰাখিম সৰিয়হ অলপ যোনখিনি পেষ্ট লাগি থকা অলপ মই ইয়াত পানী দি মিক্স কৰি মই ইয়াত দি দিম এতিয়া সৰিয়হখিনি মই অলপ সময়ৰ কাৰণে উতলিবলৈ দিম কি বনাই আছা সৰিয়হ মাছৰ জোল কি ব্লগ কৰিছা গাইস বাই বাই এতিয়া মই ইয়াত সৰিয়হৰ জোলটোত মাছ দি দিম
সৰিয়হৰ জোলটো 5 মিনিটমান হ'বলৈ দিম। 5 মিনিট হৈ যোৱাৰ পিছত আমাৰ মাছৰ সৰিয়হৰ জোলটো ৰেডি হৈ গ'ল। কেনেকুৱা হৈছে মাছৰ জোল সৰিয়হৰ? সুন্দৰ হৈছে আৰু তুমি গোটেইখিনি বাকি লওঁ বুজিলা মাছটো হৈছে আবেলি সময়ত কিবা এটা চাটপাতা খাবলৈ মন যায়, তো ভোক লাগি থাকে, সেইকাৰণে মই বনাম পকৰা। পকৰা বনাবলৈ কি বস্তু লাগে প্ৰথমে আপোনালোকক দেখুৱাম। পকৰা বনাবলৈ প্ৰথম আমাক লাগিব বন্ধাকবি। মই অলপ জোখমতে বন্ধাকবি লৈ লৈছোঁ আৰু এটা লৈছোঁ পিঁয়াজ আৰু অলপ 2টা জলকীয়া আৰু অলপ ধনিয়া লৈ লৈছোঁ। এতিয়া এইখিনি গোটেইখিনি বস্তু এই মিক্সিটোত দি দিম গ্ৰাইণ্ড কৰিবলৈ। ধুনীয়াকৈ গ্ৰাইণ্ড কৰি ল'লোঁ চব্জিখিনি। এতিয়া আমি ইয়াত দিম মছলা। প্ৰথম আমি ইয়াত দিম অলপ হালধি জোখমতে, হালধি। তাৰপিছত দিম অলপ ধনিয়া পাউডাৰ আৰু অলপ দিম জিৰা আৰু অলপ দিম ব্লেক পেপাৰ। আৰু আমি লাষ্টত দিম সোৱাদ অনুসাৰে নিমখ। এইখিনি ধুনীয়াকৈ এতিয়া মিক্স কৰি ল'ম। ইয়াত এতিয়া জোখমতে মই অলপ আটা দি দিম। আপোনালোকে বিচাৰিলে বেচনো দিব পাৰে। মই ইয়াত আটা দিছোঁ, বেচন নাই দিয়া। ইয়াত মই এতিয়া জোখমতে পানী দিম। পানী বেছি দিলে একদম বেয়া হৈ যাব, একদম অলপ দিব লাগে। কেৰাহীটো এতিয়া গৰম হ'বলৈ দিছোঁ অলপ সময় কাৰণে। ইয়াত মই এতিয়া তেল দি দিম। তেল এতিয়া গৰম হৈ গ'ল। মই এতিয়া ইয়াত পকৰা দি দিম, সৰু সৰু লাডু কৰি ধুনীয়াকৈ। এয়া আমাৰ পকৰা ৰেডি হৈ গ'ল। এতিয়া পকৰাৰ লগত চাহ বনাইছোঁ খাবলৈ। দিয়া কেনেকুৱা লাগিছে? ভাল লাগিছে। তুমি নোখোৱা? খাম। হা কোৱা মজবুতি আছে, ধুনীয়া আছে। এইটো সময়ত পকৰা বনাই খাবলৈ বহুত বেছি ভাল লাগে। এই দুপৰীয়া সময়ত বহুত বেছি ভাল আছে পকৰাটো। তো আজি দিনটোত কি কৰিলোঁ আপোনালোকক দেখুৱালোঁ। যদি আপোনালোকে ভাল পায় লাইক এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। নেক্সট ব্লগত আকৌ লগ পাম।